সো যদিহে তোমালোকে এই ভিডিঅ'টোত ক্লিক কৰিছা দেন তোমালোকে ভিডিঅ'টো একেবাৰে এণ্ডলৈকে চাবা 15 ফেব্ৰুৱাৰী যেতিয়া তোমালোকৰ ইংলিছৰ এক্সাম হ'বলৈ যাই আছে 15 তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা ষ্টাৰ্ট আৰু ফাৰ্ষ্ট দিনাই তোমালোকৰ ইংলিছ পৰীক্ষাটো আছে তো তোমালোকে আজিৰ এই ভিডিঅ'টোত ইংলিছ সাবজেক্টৰ কাৰণে তোমালোকৰ যেটো 15 তাৰিখে ইংলিছৰ এক্সাম তাৰ কাৰণে কিছুমান কমন কুৱেশ্যন এনসাৰ্স পাবা তোমালোকে A to Z গোটেইখিনি পাই যাবা ভিডিঅ'টোত তো যদি আজিৰ এই ভিডিঅ'টো চাই লোৱা তোমালোকে এণ্ডলৈকে দেন তোমালোকে ইংলিছৰ এক্সামত এটা ভাল মাৰ্ক লৈ নিশ্চয় উত্তীৰ্ণ হ'ব পাৰিবা আজিৰ ভিডিঅ'ৰ যিখিনি এছে ডিসকাস কৰা হ'ব তাৰ ভিতৰত এখন বা দুখন তোমালোকে নিজৰ এক্সামত পাই যাবা লগতে যিখিনি ডিসক্ৰিপটিভ টাইপ কোৱেশ্যন ডিসকাস কৰা হ'ব তাৰ পৰা তোমালোকে কমন পাবা সো ভিডিঅ'টো একেবাৰে এণ্ডলৈকে চাই থাকিবা আহা ভিডিঅ'টো ষ্টাৰ্ট কৰো তো প্ৰথমতে তোমালোকৰ এছে কেইখনে ডিসকাস কৰো কোন কেইখন এছে আহিব পাৰে যেহেতু এছে তোমালোকৰ 5 মাৰ্ক থাকিব তো প্ৰথমতে এছে কেইখন ডিসকাস কৰো ঠিক আছে ইয়াত তোমালোকৰ 8খন এছে ডিসকাস কৰা হৈছে এই ভিডিঅ'ত তো তোমালোকে ইয়াৰ পৰা যদি এখনো চোৱা নাই দেন তোমালোকে চাই লবা ঠিক আছে তো প্ৰথমতে আমাৰ ফাৰ্স্ট এছেখন হৈছে দে সায়েন্স ইন এভৰিডে লাইফ এখন ইম্পৰ্টেন্ট এছে হয় তোমালোকে এখন চাই লবা এবাৰ তাৰপিছত 2 নম্বৰত এখন মোস্ট ইম্পৰ্টেন্ট এছে হৈছে ফিজিক্যাল এক্সাৰসাইজ হয়তো বহুতে চাইছা যদি চোৱা নাই চাই লবা 3 নম্বৰত আছে ফেষ্টিভেল ইউৰ লাইক মোস্ট খুব ইম্পৰ্টেন্ট হয় এখন ঠিক আছে 4 নম্বৰ আছে ডিউটিজ অফ ষ্টুডেন্ট এখনো খুব ইম্পৰ্টেন্ট হয় এখনো চাবা 5 নম্বৰত আছে তোমালোকৰ ডিসিপ্লিন এখন আছে তো জানাই খুব ইম্পৰ্টেন্ট এছে হয় এখনো চাবা তাৰপিছত 6 নম্বৰ আছে ইউৰ এম ইন লাইফ তোমাৰ জীৱনৰ লক্ষ্য কি এখন অসমীয়াটো আহে আৰু তোমালোকৰ ইংৰাজীত দিব পাৰে ঠিক আছে 7 নম্বৰ ব্লাড ইন আসাম এটো খুব ইম্পৰ্টেন্ট এখন আছে তাৰপিছত 8 নম্বৰত আছে এ ভিজিট টু এ প্লেস অফ হিষ্টৰিকেল ইম্পৰ্টেন্স সোৱা তোমালোকে এতিয়া লেটাৰ কোন কেইখন চাবা লেটাৰ হেটো প্ৰথমতে ডিসকাস কৰি লও তোমালোকে লেটাৰ দুটা টাইপৰ পাবা এটা ফৰ্মেল এটা ইনফৰ্মেল ঠিক আছে ফৰ্মেলত তোমালোকক বেসিক্যালি এডিটৰলৈ লিখা প্ৰিন্সিপাললৈ লিখা আৰু ইনফৰ্মেলত তোমালোকক বেসিক্যালি ফ্ৰেণ্ডলৈ লিখা বা ফ্যামিলিলৈ লিখা এনে ধৰণে আহিব তোমালোকৰ বেছিভাগ এডিটৰলৈ লিখা এইবিলাকে আহে লেটাৰ ঠিক আছে তো তোমালোকে পালে এই দুটা ফৰ্মেটৰে পাবা বাকি তোমালোকে আৰু নবোৱা সোৱা এডিটৰ যদি তোমালোকে লেটাৰ লিখিব লাগে তেতিয়া হলে তোমালোকে বাতৰিগতৰ কাৰণে লিখিব লাগিব সো তোমালোকে কি কৰিবা লেটাৰটো তোমালোকে লিখিবা ৰিপৰ্টটো তোমালোকে বেছি লিখিব যাব নালাগে কাৰণ যদি তোমালোকে ৰিপৰ্টটো লিখিবলৈ যোৱা তোমালোকে বেছি বহলকৈ লিখিব লাগিব সো তোমালোকৰ কি হ'ব নম্বৰ তাত কটা যোৱাৰ চান্স থাকে আৰু যদি লেটাৰ লিখা তাত তোমালোকে ইয়াত লিখিব লাগিব সাবজেক্টৰ নাম লিখিব লাগিব ডেট লিখিব লাগিব এইবিলাক লিখোতে তোমালোকে 1 নম্বৰ তাতে পাই যাবা তাৰ পিছত তোমালোকে লেটাৰৰ অলপমান থুলমুলকৈ লিখি দিলে হ'ব এইখিনি লিখি দিলে তোমালোকে ধুনীয়াকৈ ফুল মাৰ্ক পাই যাবা ঠিক আছে লেটাৰত ইমান মাৰ্ক কাটিব নোৱাৰে সো ৰিপৰ্টত এটা ৰিপৰ্টত মাৰ্কটো কাটিবলৈ সহজ হয় তো সেই কাৰণে তোমালোকে কি কৰিবা লেটাৰটো লিখিবা এটা চোৱা তোমালোকে যদি লেটাৰ লিখিবলৈ যোৱা তো তোমালোকে ফৰ্মেল কেটা জানিব লাগিব ঠিক আছে এনে ধৰণে তোমালোকে লিখিব লাগিব যদি এডিটৰলৈ লিখা এইখিনি তোমালোকে লিখিবই লাগিব সাবজেক্টৰ নাম লিখিব লাগিব নিউজ পেপাৰখনৰ নাম লিখিব লাগিব তো এইখিনি তোমালোকে যদি ফৰ্মেটটো ভালদৰে চাই লোৱা লেটাৰ লিখা একেবাৰে ইজি হয় যদি তোমালোকক কমন লেটাৰ লাগে দেন তোমালোকে কি কৰিবা কমেন্ট কৰা মই কাইলৈ এটা ভিডিও লৈ আহিম আৰু তোমালোকক কমন লেটাৰখিনি দি দিম তোমালোকে চাই লবা আৰু ফৰ্মেটটো তোমালোকক বুজাই দিম কেনেদৰে লিখিব লাগে এবাৰ যদি বুজি পোৱা তোমালোকে দেন লিখিব পাৰিবা ঠিক আছে তাৰপিছত তোমালোকে কি কৰিবা টেক্সট বুকৰ কি কোৱেশ্যন চাবা হেটো প্ৰথমতে এতিয়া মই কও তোমালোকৰ সাপ্লিমেন্টাৰীখন আৰু তোমালোকৰ টেক্সট বুকখনৰ ইয়াতে তোমালোকক কেইটামান কমন কোৱেশ্যন দিয়া হৈছে এইকেইটা চাবা লগতে নিজৰ ফালৰ পৰা তোমালোকে চাবা ঠিক আছে এইকেইটা কোৱেশ্যনৰ ওপৰত ডিপেন্ড হৈ যাও এনেকুৱা নহয় তোমালোকে নিজৰ পৰাও চাবা লগতে এইকেইটা কোৱেশ্যনো মিছ নকৰা যাতে ঠিক আছে তো 1 নম্বৰ তোমালোকে খুব ইম্পৰ্টেন্ট কোৱেশ্যনটো দেখিবলৈ পাবা ঠিক আছে এইটো কোৱেশ্যনটো চাবা তোমালোকে 1 নম্বৰ কোৱেশ্যন দিটো আছে 1 নম্বৰ কোৱেশ্যন ৰাইট ব্ৰিফলি এবাউট টেকিয়াবাৰী ট্ৰি গাৰ্ডেন seen by Rajveer second number question কি আছে what did Lenso hope for এটো খুব ইম্পৰ্টেন্ট হয় তাৰপিছত 3 নম্বৰ কোৱেশ্যন চাবা এটো তোমালোকৰ the tale of the Gaston the Lion এটোৰ পৰা দিয়া হৈছে ঠিক আছে 4 নম্বৰ কোৱেশ্যনটো চাবা why did Lenso say the raindrops were like new coins ওকে 5 নম্বৰ কোৱেশ্যনটো অলপমান ভুল হৈছে তোমালোকে ইয়াত চাবা মই তোমালোকক শুদ্ধ কৰি দিছো why did Lenso write in his letter to God ঠিক আছে এটো চাবা খুব ইম্পৰ্টেন্ট হয় 6 নম্বৰ কোৱেশ্যনটো চাবা Lenso's soul was filled with sadness হ'ব লাগিছিল why সো ভিডিওটো তোমালোকে স্কিপ কৰি নাচাবা যদিহে কোৱেশ্যন বিলাক তোমালোকৰ ৰৈ যায় ঠিক আছে এটাও যদি ৰৈ যায় তো তোমালোকে বহু মিস কৰি দিবা সো তোমালোকে কি কৰিবা ভিডিও বিলাক স্কিপ কৰি নাচাবা যাতে লাগে হয় তোমালোকে ভিডিওৰ স্পিডটো অলপমান বঢ়াই লবা সো ভিডিওটো স্কিপ কৰি নাচাবা ৰৈ যাব তোমালোকৰ লছ হ'ব ঠিক আছে 7 নম্বৰ কোৱেশ্যনটো চাবা খুব ইম্পৰ্টেন্ট কোৱেশ্যন হয় how did Fairy get about the bus
all the information journey এটা খুব ইম্পৰ্টেন্ট হয় এনসাৰটো তোমালোকে মিছ নকৰিবা ইয়াৰ ঠিক আছে 8 নম্বৰ কোৱেশ্চনটো চাই লোৱা 8 নম্বৰ কোৱেশ্চনটো তোমালোকৰ নেলসন মেণ্ডেলাৰ পৰা দিয়া হৈছে 9 নম্বৰ কোৱেশ্চনটো চাবা সো 9 নম্বৰ কোৱেশ্চন 10 নম্বৰ কোৱেশ্চন খুব ইম্পৰ্টেন্ট হয় আৰু 11 নম্বৰ কোৱেশ্চনটো কি আছে চাবা what are the animals ঠিক আছে what are the animals that visitor is likely to see is Kurg তো এটো Kurg চেপ্টাৰটোৰ পৰা দিয়া হৈছে এটো চাবা খুব ইম্পৰ্টেন্ট ওকে 12 নম্বৰ কোৱেশ্চনটো চাবা and 13 নম্বৰ কোৱেশ্চনটো চাবা 13 নম্বৰ কোৱেশ্চনটো কি আছে ইয়াত আছে যে what did the postmaster do after receiving Lanso letter তো তোমালোকে ইয়াৰ যাতে এটাও কোৱেশ্চন মিছ নকৰ ইয়াত 27 টোটাল 27 টা কোৱেশ্চন দিয়া হৈছে ইয়াৰ এটাও তোমালোকে মিছ নকৰিবা তাৰপিছত তোমালোকে 14 নম্বৰটো চাই লোৱা 14 নম্বৰটো খুব ইম্পৰ্টেন্ট হয় and 15 নম্বৰটো কৈছে why did Rajbir visit Assam next 16 number question how can you say that a tree was first thing in China খুব ইম্পৰ্টেন্ট কোৱেশ্চন সুধিব পাৰে তোমালোকক ট্ৰি ফৰ্ম আসামৰ পৰা দিয়া হৈছে এটো সো অলৰেডি তোমালোকৰ 1 month 2 month আগতে আমাৰ কমন কোৱেশ্চন দিয়া হৈছিল তোমালোকৰ গটে পোয়েম বিলাকৰ লেসন বিলাকৰ ঠিক আছে ইংৰাজীৰ তো তোমালোকে হয়তো হেবিলাক চাইছা যদি চোৱা নাই তোমালোকে ডেসক্ৰিপচন বক্সত লিংকটো পাই যাবা ভিডিঅ তোমালোকে চাই লবা ঠিক আছে প্লেলিষ্ট বনোৱাই আছে এতিয়া তোমালোকে ইয়াত চোৱা 15 নম্বৰটো তোমালোকে চাবা 16 নম্বৰটো চাবা 16 নম্বৰ খুব ইম্পৰ্টেন্ট 17 নম্বৰটো তোমালোকে চাবা তাৰপিছত তোমালোকে 18 নম্বৰটো চাবা 18 নম্বৰটো তোমালোকৰ সাপ্লিমেন্টাৰী খনৰ পৰা দিয়া হৈছে 19 নম্বৰটো তোমালোকে চাবা তো ইয়াত 20 নম্বৰটো চাবা what was Veli's favorite pastime what was Veli's favorite pastime খুব ইম্পৰ্টেন্ট 21 নম্বৰ কোৱেশ্চন চাবা 21 টো চাবা তাৰপিছত তোমালোকে ইয়াত 22 23 টো চাবা 23 তাৰপিছত 24 টো চাবা এবিলাক তোমালোকৰ ইয়াৰ পৰা দিয়া হৈছে সাপ্লিমেন্টাৰী খনৰ পৰা 24 টো দিয়া হৈছে তাৰপিছত তোমালোকে ইয়াত দেখিবলৈ পাইছা সো কোৱেশ্চন নম্বৰ 22 what do you think Velis was to do খুব ইম্পৰ্টেন্ট তাৰপিছত 23 নম্বৰ চাবা 24 নম্বৰ 25 টো তোমালোকৰ ইম্পৰ্টেন্ট হয় 26 টো চাবা 26 টো খুব ইম্পৰ্টেন্ট তাৰপিছত 27 ঠিক আছে এইটা তোমালোকে চাবা 26 টো তোমালোকৰ the tale of the custard dragon এটোৰ পৰা দিয়া হৈছে লগতে তোমালোকৰ ইয়াৰ কিছুমান কোৱেশ্চন তোমালোকৰ সাপ্লিমেন্টাৰী খনৰ পৰা দিয়া হৈছে আৰু অলৰেডি তোমালোকৰ সাপ্লিমেন্টাৰী খনৰ পৰা কমন কোৱেশ্চন দিয়া হৈছে তাৰ পৰা যেটো তোমালোকৰ 14 মাৰ্ক আহিব তো তাৰ পৰা এক্সট্ৰা তোমালোকৰ কমন কোৱেশ্চন দিয়া হৈছে তো যদি এই ভিডিঅ চোৱা নাই লিংকটো তোমালোকে কমেন্ট বক্সত পাই যাবা তোমালোকে কমেন্ট বক্সত যোৱা গোটেইবিলাক তোমালোকে প্লেলিষ্টৰ লিংক পাই যাবা ঠিক আছে তো যদি হেবিলাক ভিডিঅ চোৱা নাই এতিয়া যোৱা ভিডিঅ বিলাক চাই লোৱা আৰু 13 মাৰ্ক তোমালোকৰ ইংলিছত কমন দিয়া হৈছিল তো হেইকেটা তোমালোকে কোৱেশ্চন কেটা মিছ নকৰিবা হেই ভিডিঅৰ যিখিনি বস্তু দিয়া হৈছিল মিছ নকৰিবা আৰু ভিডিঅ বিলাকৰ গোটেই লিংক তোমালোকে ডেসক্ৰিপচন বক্সত পাবা লগতে কমেন্ট বক্সত পাবা যোৱা চাই লোৱা আৰু আমাৰ টেলিগ্ৰাম চেনেলত জয়েন লোৱা এই ভিডিঅটো তোমালোকে তাতে পাবা ঠিক আছে এই ভিডিঅটো পাবা লগতে এছামিছৰ কমন কোৱেশ্চন সায়েন্সৰ কমন কোৱেশ্চন এছামিছৰ এছে পাবা তাতে গোটেইখিনি বস্তু তোমালোকে পাই যাবা পিডিএফ আকাৰত ওকে তো আজিলৈকে ইমানই আছিল এই ভিডিঅটো নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰা নিজৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰা আৰু যদি লেটাৰ ৰাইটিং কমন আনিব লাগে এতিয়া কমেন্ট কৰা মই নেক্সট ডে তোমালোকৰ লেটাৰ ৰাইটিং কমন দি দিম ঠিক আছে ফৰমেটটো বুজাই দিম কেনে ধৰণে লিখিব লাগিব এন্ড তোমালোকে 3 মাৰ্ক লেটাৰত পাবাই ঠিক আছে তো আজিলৈকে ইমানই আছিল চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ